আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ নহয়। এই ভিডিঅ'টো অলৰেডি আমাৰ 40 মিলিয়ন প্লাছ ভিউজ আছে ইনষ্টাগ্ৰামত। মই ভাবিলোঁ কিয়নো এই ভিডিঅ'টো ইউটিউব চেনেলত দিওঁ আৰু অসমীয়া আমাৰ নিজৰ মানুহখিনিৰ কাৰণে যাতে এই ধুনীয়া ৰেচিপিটো তেওঁলোকেও গম পায় আৰু বহুত সহজে ঘৰতে ট্ৰাই কৰি চাব পাৰে। সেইটো কাৰণে আপোনাক এটা ডাঙৰ সাইজৰ আলু ল'ব লাগিব। তাৰ বাকলিখিনি গুচাই গ্ৰেটাৰত গ্ৰেট কৰি ল'ব লাগিব আৰু এবাৰ বা দুবাৰ ভালদৰে ধুই ল'ব লাগিব, কিয়নো আলুত বহুত বেছি ষ্টাৰ্চ থাকে। যদি ষ্টাৰ্চখিনি থাকি যায় নহয় আলু ক'লা পৰি যায়। এয়া ভালদৰে তাৰপিছত চেপি পানীখিনি উলিয়াই দিব লাগিব আৰু সাইডত থম। এতিয়া আমি কি কৰিম, কেৰাহী এটা ল'ম। কেৰাহীত অকণমান পানী উতলাই ল'ম। পানীটো আপুনি আপোনাৰ হিচাপত ল'ব পাৰে, কম বেছি অকণমান হ'লে একো কথা নাই বাৰু। এতিয়া যেতিয়া পানী গৰম হৈ যাব নহয় তাত আলুখিনি আমি ইয়াতে এড কৰি দিম। কাটি থোৱা আলুখিনি, আলু অকণমান কম বেছি হ'লেও একো কথা নাই। এতিয়া ইয়াত নিমখ দি দিম আৰু যি মছলা আপুনি ভাল পায় সেইটো এড কৰিব পাৰে। মই ইয়াত অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ কালাৰৰ কাৰণে, কাশ্মীৰী লাল মিৰ্চ বুলি কয় যে সেইটো, আৰু হালধি পাউডাৰ দি ভালকৈ মিহলাই ল'ম। আৰু এতিয়া আমি ইয়াত এটা বস্তু দিম, সেইটো হৈ গ'ল চুজি। ইয়াত যোনটো চুজিৰ কোৱান্টিটি আছে আমি আলুৰ সমানে দিছোঁ। ধৰি লওক ইয়াত 100-150 গ্ৰাম চুজি আছে, 100-150 গ্ৰামে আলু আছে, সমান সমানে কোৱান্টিটি হ'ব। এতিয়া চুজিখিনি দি আমি ইয়াক ভালদৰে মিহলাই ল'ম। ইয়াত আপুনি মানে কণ্টিনিউৱাছলি হাতটো লৰাই থাকিব লাগিব, নহ'লে কি হয় চুজিখিনি তলত লাগি যাব আৰু গোটা পাতিব পাৰে, যোনটো আমি পাতিব দিব নালাগে। এনেদৰে মিহলাই ল'ব লাগিব ধুনীয়াকৈ। আৰু যিমান পানী আছে ন যিমানখিনি পাৰে আপুনি ড্ৰাই কৰি ল'ব লাগিব। এয়া চাওক, এতিয়া কেনেকৈ গম পাব পানী ড্ৰাই হ'ল নাই? এতিয়া এই ভাপবিলাক যে ওলাইছে, যেতিয়া লাহে লাহে চাব ভাপ ওলোৱা কমি আহিব তেতিয়া আপুনি গম পাব যে পানী বেছি নাই। এতিয়া আমি ইয়াক উলিয়াই ছাইডত থৈ দিছোঁ। এতিয়া কি যেনেকৈ এইটো ঠাণ্ডা হ'ব নহয় অকণমান টান হ'ব আৰু বেছি। ইয়াত কাটি থোৱা পিঁয়াজ দিম। পিঁয়াজখিনি কিন্তু এনেদৰে কাটিব লাগিব, আপোনাক বৰ মিহিকৈ কাটিব লাগিব। ধনিয়া পাত এড কৰিম আৰু ভালদৰে মিহলাম। ইয়াত আপুনি যদি বিচাৰে আদা নহৰু পেষ্ট সেইবিলাকো দিব পাৰে, আমি দিয়া নাই বাৰু। এতিয়া গোটেইখিনি মানে মিশ্ৰণখিনি ভালদৰে মিহলাই ল'ব লাগিব। এয়া চাওক, মই আটা মুঠি লোৱা নিচিনা মুঠি লৈছোঁ ইয়াত, যাতে পাছত তেলত দিলে ফাটি নাযায়। 2 মিনিটমান মুঠি লোৱাৰ পিছত এইটো ৰেডি আছে। এতিয়া আমি কি কৰিম, হাতত অকণমান তেল বা ঘি লৈ ল'ম আৰু এইটো শ্বেপ দিম। এতিয়া আমি মেদু বৰা বুলি কয় না, ডোনাট বুলিও কয়, সেনেকৈ টাইপৰ এটা শ্বেপ দিম। আমি হাতত এনেকৈ ল'ম আৰু বলছৰ নিচিনা গোল বল এটা বনাম আৰু মাজত এটা হোল কৰি দিম। আপুনি ভিডিঅ'ত যেনেদৰে চাই আছে ন ঠিক তেনেদৰে কৰিলে মানে সেইটো কি হয়, সেইটো শ্বেপত দেখিবলৈও ভাল লাগে, বস্তুটো ক্ৰিস্পি হয় বহুত বেছি। এয়া চাওক, এনেকৈ কৰি দিয়াৰ লগে লগে বাছ হৈ গ'ল। বহুত চিম্পল হয়। এয়া ৰেডি হৈ গ'ল। আমি মানে গোটেইখিনি এতিয়া বাকীখিনিও ঠিক একেই শ্বেপতে দি ল'ম আৰু এইবিলাক মানে কুইক মানে স্নেক্স ক'ব পাৰে, কুইক ইভিনিং স্নেক্স। আপোনাৰ গধূলি কিবা এটা ভাল খাবলৈ মন গ'ল আৰু অকণমান হেল্ডি বুলিও ক'ব পাৰে, বেলেগ বেছি মছলা চছলা নিদিয়াকৈ আলু চুজি দি বনাই খাব পাৰিব এনেকুৱা। এতিয়া তেল গৰম কৰি তেলত এটা এটাকৈ এৰি দিলেই হ'ল আৰু গেছৰ যোনটো ফ্লেম আছে এইটো মিডিয়াম, খুব বেছি হাই ফ্লেমত কৰিব নালাগে। ক্ৰিস্পি হ'ব দিব লাগে। 3 মিনিট 4 মিনিট লাগিব ভালদৰে ইফাল সিফাল কৰি এনেদৰে ফ্ৰাই কৰি ল'লেই হ'ল। বহুত ক্ৰিস্পি আৰু বহুত টেষ্টিও হয় বস্তুটো। এতিয়া চাওক এইয়া ধুনীয়াকৈ হ'বলৈ লৈছে। আৰু ইয়াত এটা বস্তু আপুনি যদি ইচ্ছা কৰে মিঠাতেলৰো ইউজ কৰিব পাৰে ফ্ৰাই কৰিবলৈ, আৰু ৰিফাইনো ইউজ কৰিব পাৰে, সেইটো নিজৰ ইচ্ছাৰ ওপৰত কথা। এয়া চাওক, যেতিয়া এনেধৰণে কালাৰ আহি যায় নহয় ঠিক তেতিয়া এইটো উলিয়াই দিব লাগে। আৰু এয়া চাওক কি ধুনীয়া কালাৰ আহিছে নহয়। নেক্সট বেচটো আমি এনেদৰে ফ্ৰাই কৰি ল'ম। বহুত ফটাফট হৈ যায়, বেছি টাইম নালাগে। আৰু এইটো আপুনি বহুত দেৰিলৈকে মানে থ'বও পাৰে, এনেকৈ একো নহয়। আপুনি যদি 2 ঘণ্টা আগতো বনাই সেইটো ক্ৰিস্পিয়ে থাকিব, মানে বেয়া হৈ নাযায় এনেকুৱা। আৰু এনেকৈ পাৰ্টি স্নেক্স টাইপৰো হয়। ইয়াৰ লগত কিবা ভাল এটা গ্ৰীণ চাটনি হৈ যাওক বা চচ হৈ যাওক, সেইটো বহুত ভাল লাগে খাই। এয়া ভাল লাগে বুলি, ভাল হৈছে বুলি চাগে 40 মিলিয়ন প্লাছ ভিউজ আছে, হয় নাই কওক? মানুহে যদি ভাল নাপায় তেন্তে ক'তনো চাব? মই ভাবিলোঁ কিয়নো এই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুত ক্ৰিস্পি হৈছে, মই চাউণ্ডটো শুনাম আপোনাক, চাব। ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা হৈছে।